নমস্কাৰ জোনাক এডুকেশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনালো আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ সিলেবাছ ছ'চিয়েল সায়েন্সৰ ক্লাছ 6ৰ পৰা ক্লাছ 10লৈ এটা ভিডিঅ' সিৰিজ প্ৰস্তুত কৰিছিলো আৰু আজি সেই সিৰিজৰ 10 নম্বৰ তথা অন্তিম নম্বৰ খণ্ডটো আপোনালোকলৈ আগবঢ়াইছো যদি আপোনালোকে জোনাক এডুকেশ্যনৰ আগৰ সেই খণ্ডসমূহ চোৱা নাই তেন্তে ভিডিঅ'টোৰ ডেসক্ৰিপচনৰ পৰা সেই খণ্ডসমূহ চাব পাৰিব আজি এই খণ্ডটোত ক্লাছ 10ৰ ভূগোলৰ প্ৰশ্ন উত্তৰসমূহ সন্নিবিষ্ট কৰি ভিডিঅ'টো প্ৰস্তুত কৰিছো গতিকে আহকচোন আমি এই প্ৰশ্নসমূহ আলোচনা কৰো Question number 1 অৰ্থনৈতিক ভূগোলৰ পিতৃ কোন এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সমূহৰ ভিতৰত এ জৰ্জ চিজোহমক অৰ্থনৈতিক ভূগোলৰ পিতৃ বুলি কোৱা হয় Question number 2 কৃষক দলৰ কোন বৃত্তিৰ অন্তৰ্গত কৃষকসকল কোন বৃত্তিৰ লগত জড়িত তাক কথা ক'বলৈ গৈছে চাবলৈ দিছে আমাক যদি চাও প্ৰাথমিক বৃত্তিৰ লগত প্ৰাথমিক বৃত্তি সাধাৰণতে প্ৰকৃতিৰ লগত পোনপটীয়াকৈ জড়িত হৈ থাকে গতিকে যদি চাও কৃষকসকল সাধাৰণতে প্ৰকৃতিৰ লগত পোনপটীয়াকৈ জড়িত হৈছে গতিকে সেই কাৰণে কৃষকসকল এই প্ৰাথমিক বৃত্তিৰ লোক লগতে মাছমৰীয়াও এই প্ৰাথমিক বৃত্তিতে পৰে দ্বিতীয় বৃত্তিত পৰা লোকসকল হৈছে যেনেকৈ প্ৰকৃতিৰ পৰা বস্তুবিলাকৰ পৰা নতুন বস্তু তৈয়াৰ কৰা যেনেকৈ কুমাৰ বা কমাৰ সেইসকলক এই দ্বিতীয় বৃত্তিৰ লগত পৰে আৰু তৃতীয় বৃত্তিসকল সাধাৰণতে এই বজাৰ বেপাৰ কৰা বেপাৰ বাণিজ্য সব সাধাৰণতে তৃতীয় ব্যক্তিৰ লগত পৰিব আৰু যাতায়াতো পৰিব তৃতীয় ব্যক্তিৰ লগত আৰু চতুৰ্থ ব্যক্তিৰ উদাহৰণ হৈছে শিক্ষকসকল পৰৱৰ্তী প্ৰশ্নলৈ আহিছো Question number 3 কোন চনত IUCN প্ৰতিষ্ঠা কৰা হৈছিল IUCNৰ সম্পূৰ্ণ ৰূপটো হৈছে ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ এই সংস্থাটিৰ মুখ্য কাৰ্যালয় অৱস্থিত আছে ছুইজাৰলেণ্ডৰ জেনেভাত এইকেইটা আমি মনত থব লাগিব আৰু এই IUCN সংস্থাটোৰ প্ৰতিষ্ঠা কৰা চনটো হৈছে 1948ত ফ্ৰান্সৰ অৰ্থাৎ পেৰিছ চহৰত এই প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট প্ৰশ্নলৈ আহিছো Question number 4 IUCN সংস্থাটো তলৰ কোনটো সংস্থাৰ অধীনত আছে IUCN এই সংস্থাটো সাধাৰণতে অপচনসমূহৰ ভিতৰত এ ইউনেস্কোৰ অধীনত আছে আৰু ইউনেস্কোৰ মুখ্য কাৰ্যালয় আছে পেৰিছত Question number 5 কোন চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন কৰা হৈছিল ইণ্ডিয়ান কাউন্সিল অফ ফৰেষ্ট্ৰি ৰিচাৰ্চ এণ্ড এডুকেশ্যন এই সংস্থাটিৰ গঠন কৰা চনটো হৈছে অপচনসমূহৰ ভিতৰত ডি অৰ্থাৎ 1986 আৰু এই ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থাৰ মুখ্য কাৰ্যালয় অৱস্থিত আছে উত্তৰাখণ্ডৰ দেৰাদুনত কেতিয়াবা মুখ্য কাৰ্যালয় সোধে পৰৱৰ্তী প্ৰশ্নলৈ আহিছো Question number 6 কোন চনত পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় গঠন কৰা হৈছিল দুটা প্ৰশ্ন দেখাত একেই যদি অলপ পৃথক আছে এটো হৈছে জলবায়ুৰ পৰিৱৰ্তন কথা কৈছে তো মিনিষ্ট্ৰি অফ এনভাইৰনমেন্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ এই সংস্থা এই মন্ত্ৰালয়টি গঠন কৰা চনটো হৈছে অপচনসমূহৰ ভিতৰত এ অৰ্থাৎ 1985 আৰু এই বন পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তনৰ মন্ত্ৰালয়ৰ মুখ্য কাৰ্যালয় অৱস্থিত নতুন দিল্লীত Question number 7 কোন চনৰ পৰা 5 জুনত বিশ্ব পৰিৱেশ দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল এটা প্ৰশ্নটো চাওক সিদ্ধান্ত বুলি কৈছে উদযাপন কৰাৰ কথা কোন যদি আমাক কোৱা হলে যে কোন চনৰ পোন প্ৰথমবাৰৰ বাবে 5 জুনত বিশ্ব পৰিৱেশ দিৱস হিচাপে উদযাপন কৰা হৈছে তো উদযাপন যদি কৰা হয় তেতিয়া হ'ব 1974 কিন্তু কেতিয়া সিদ্ধান্ত লৈছে সিদ্ধান্ত লোৱা চনটো হৈছে 1972 অৰ্থাৎ 1972 ইউএনৰ যি জেনেৰেল এছেম্বলি হৈছিল ষ্টকহোমত তাৰতে প্ৰথমবাৰৰ বাবে এই বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰাৰ সিদ্ধান্ত লৈছিল তাৰ পৰা দুবছৰৰ পাছত অৰ্থাৎ 1974ত প্ৰথমবাৰৰ বাবে এই বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় এতিয়া 2024 চনৰ যি বিশ্ব পৰিৱেশ দিৱস অনুষ্ঠিত হৈ গল তাৰ যি মুখ্য থিমটো আছিল our land our future we are #generation restoration এটো হৈছে 2024 চনৰ মুখ্য থিম পৰৱৰ্তী প্ৰশ্নলৈ আহিছো Question number 8 প্ৰাকৃতিক গেছত কিমান শতাংশ মিথেন থাকে প্ৰাকৃতিক গেছত মিথেন থকাৰ পৰিমাণ হৈছে অপচনসমূহৰ ভিতৰত C টো শুদ্ধ হ'ব 85 ৰ পৰা 90 কেতিয়াবা প্ৰশ্নসমূহত 80 ৰ পৰা 90 ও দিয়া থাকে গতিকে যাতে আমি কনফিউজ যাতে নহয় এটো আমাৰ শুদ্ধ হ'ব অপচন চাই কেনে কৰিব লাগিব গতিকে 85 ৰ পৰা 90 যদি থাকে আমি এটোকে ৰাইট দিম কিন্তু যদি 85 যদি নিদি 80 যদি দিয়ে আমি তেতিয়া ইয়াক আমি শুদ্ধ দিব পাৰো এতিয়া প্ৰাকৃতিক গেছত অসমৰ স্থান আমি জানিলো অসমে হৈছে আটাইতকৈ প্ৰাকৃতিক গেছৰ চহকী ৰাজ্য ভাৰতৰ ভিতৰত আটাইতকৈ বেছি পৰিমাণৰ প্ৰাকৃতিক গেছ এই অসমতে উৎপাদন হয় Question number 9
তলৰ কোনটো গেছে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগাইছে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিত অৰিহণা গোটেই সকলোৱে যোগায় যেনে CFC আছে তাৰমানে ক্ল'ৰফ্ল'ৰকাৰ্বন মিথেন কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰাছ অক্সাইড গোটেইখিনি যোগাইছে কিন্তু তাৰ ভিতৰত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছবিধ হৈছে কাৰ্বন ডাই অক্সাইড গতিকে আমাৰ সি অপচনটো শুদ্ধ হ'ব পৰৱৰ্তী প্ৰশ্নলৈ আহিছো কোৱেশ্চন নম্বৰ 10 মেৰিয়ানা খাত কোন মহাসাগৰত অৱস্থিত পৃথিৱীৰ আটাইতকৈ দ খাতটোৱে হৈছে মেৰিয়ানা খাত আৰু এই মেৰিয়ানা খাতটো অপচনসমূহৰ ভিতৰত এ প্ৰশান্ত মহাসাগৰত অৱস্থিত কোৱেশ্চন নম্বৰ 11 কোন মহাসাগৰৰ আকৃতি ইংৰাজী এছ আখৰৰ দৰে এই অপচনসমূহ যদি চাওঁ আমাৰ বি অপচনটো শুদ্ধ হ'ব আটলান্টিক মহাসাগৰৰ যিটো শেপ আছে সেই শেপটো ইংৰাজী এছ আখৰৰ দৰে হুবহু মিল হৈ দেখা যায় এতিয়া আমাৰ এটা প্ৰশ্ন হ'ব পাৰে যে প্ৰশান্ত মহাসাগৰ আৰু আটলান্টিক মহাসাগৰ এই দুইখন মহাসাগৰক সংযোগ কৰা যিডাল নলা বা খালৰ সেই খালৰ নাম কি বা ইংৰাজীত কেনেলৰ কথা কম তেতিয়া হ'ব আমাৰ পানামা খাল বা পানামা কেনেল এই পানামা খালে প্ৰশান্ত মহাসাগৰ আৰু আটলান্টিক মহাসাগৰক সংযোগ কৰে কোৱেশ্চন নম্বৰ 12 মাডাগাস্কাৰ দ্বীপটো কোন মহাসাগৰত অৱস্থিত এই অপচনসমূহ যদি চাওঁ সি অপচনটো শুদ্ধ হ'ব মাডাগাস্কাৰ দ্বীপটো ভাৰত মহাসাগৰত অৱস্থিত এতিয়া আমি ভাৰত মহাসাগৰত অৱস্থিত অন্য কেইটামান দ্বীপৰ বিষয়ে জানিলো শ্ৰীলংকা আন্দামান নিকোবৰ দ্বীপপুঞ্জ ইণ্ডোনেছিয়া মালদ্বীপ মৰিচাছ আৰু চিচিলাছ এই গোটেইকেইটা দ্বীপ সাধাৰণতে ভাৰত মহাসাগৰত অৱস্থিত নেক্সট প্ৰশ্নলৈ আহিছো কোৱেশ্চন নম্বৰ 13 ফকলেণ্ড দ্বীপ কোন মহাসাগৰত অৱস্থিত এই অপচনসমূহৰ ভিতৰত বি অপচনটো শুদ্ধ হ'ব আটলান্টিক মহাসাগৰৰ এটা উল্লেখযোগ্য দ্বীপ হৈছে ফকলেণ্ড কোৱেশ্চন নম্বৰ 14 বিশ্বৰ আটাইতকৈ ডাঙৰ হ্ৰদৰ নাম কি বিশ্বৰ আটাইতকৈ লাৰ্জেষ্ট লেক কথা সুধিছে সেই হ'ব অপচনসমূহৰ ভিতৰত বি অৰ্থাৎ কেস্পিয়ান সাগৰ হৈছে আটাইতকৈ বিশ্বৰ ডাঙৰ লেক বা হ্ৰদ এতিয়া আমি কেইটামান হ্ৰদৰ বিষয়ে জানি লওঁ বৈকাল হ্ৰদ এই বৈকাল হ্ৰদটো হৈছে বিশ্বৰ আটাইতকৈ গভীৰতম হ্ৰদ আৰু এই হ্ৰদটো অৱস্থিত ৰাছিয়াত নেক্সটত আছে আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ তাৰমানে ফ্ৰেছ ৱাটাৰ লেকৰ কথা কৈছে হেয়া হৈছে সুপ্ৰিয়ৰ লেক সুপ্ৰিয়ৰ হৈছে আটাইতকৈ ডাঙৰ লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক এতিয়া এই লেক অফ সুপ্ৰিয়ৰটো সাধাৰণতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ সীমান্তত অৱস্থিত গতিকে দুইখন এনেকুৱাও হ'ব পাৰে যে দুখন ৰাষ্ট্ৰৰ সীমাত থকা আটাইতকৈ ডাঙৰ হ্ৰদৰ নাম কি তেতিয়া হ'ব লেক সুপ্ৰিয়ৰ নেক্সটতে আছে ভাৰতৰ আটাইতকৈ ডাঙৰ ফ্ৰেছ ৱাটাৰ লেক অৰ্থাৎ মিঠা পানীৰ হ্ৰদৰ নাম হৈছে উলাৰ লেক আৰু এইটো আছে সাধাৰণতে জম্মু কাশ্মীৰত আৰু আটাইতকৈ যদি সুধে ভাৰতৰ আটাইতকৈ গভীৰতম হ্ৰদ পৃথিৱীৰ নহয় ভাৰতৰ যদি সুধে তেতিয়া হ'ব মানসাবাল হ'ব ভাৰতৰ আটাইতকৈ গভীৰতম হ্ৰদ আৰু এই মানসাবাল হ্ৰদটো জম্মু কাশ্মীৰতে অৱস্থিত আমি অন্য এটা প্ৰশ্ন জানিলো হেয়া হৈছে চিল্কা লেক এই চিল্কা লেকটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ লগুন লেক গতিকে প্ৰশ্ন সুধিব পাৰে যে ভাৰতৰ আটাইতকৈ ডাঙৰ লগুন লেকটোৰ নাম কি তেতিয়া হ'ব চিল্কা লেক আৰু এই চিল্কা লেকটো উৰিষ্যাত অৱস্থিত নেক্সট প্ৰশ্নলৈ আহিছো কোৱেশ্চন নম্বৰ 15 মাউণ্ট এলব্ৰাছ শৃংগ কোন মহাদেশত অৱস্থিত মাউণ্ট এলব্ৰাছ হৈছে ইউৰোপ মহাদেশৰ আটাইতকৈ উচ্চতম শৃংগ হৈছে মাউণ্ট এলব্ৰাছ আৰু এই মাউণ্ট এলব্ৰাছ সাধাৰণতে মাউণ্ট কাকেছাছ পৰ্বতশ্ৰেণীৰ অন্তৰ্গত কেতিয়াবা প্ৰশ্ন সুধিব যে মাউণ্ট কাকেছাছ পৰ্বতশ্ৰেণীৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি তেতিয়া হ'ব মাউণ্ট এলব্ৰাছ এই ইউৰোপ মহাদেশৰ অন্য এক প্ৰকাৰৰ পৰ্বতশ্ৰেণী হৈছে আল্পছ পৰ্বতমালা আৰু এই আল্পছ পৰ্বতমালাৰ আটাইতকৈ উচ্চতম শৃংগ হৈছে মাউণ্ট ব্লেংক কোৱেশ্চন নম্বৰ 16 ৰকি পৰ্বতমালা কোন মহাদেশত অৱস্থিত ৰকি মাউণ্টেন ৰেঞ্জৰ কথা সুধিছে আৰু এই ৰকি মাউণ্টেন ৰেঞ্জ সাধাৰণতে অপচনসমূহৰ ভিতৰত ডি উত্তৰ আমেৰিকাত অৱস্থিত আৰু এই ৰকি পৰ্বতমালাৰ আটাইতকৈ উচ্চতম যি শৃংগ আছে সেই হৈছে মেকিনলে আৰু যি নিম্নতম ঠাই একেবাৰে তলৰ অৰ্থাৎ সাগৰৰ পৃষ্ঠৰ পৰা আটাইতকৈ তলত থকা ঠাই হৈছে ডেথ ভেলী কেতিয়াবা প্ৰশ্ন আহে যে ডেথ ভেলী কোন মহাদেশত অৱস্থিত তেতিয়া হ'ব উত্তৰ আমেৰিকা পৰৱৰ্তী প্ৰশ্নলৈ আহিছো কোৱেশ্চন নম্বৰ 17 মাউণ্ট কিলিমাঞ্জাৰো শৃংগটো কোন মহাদেশত অৱস্থিত মাউণ্ট কিলিমাঞ্জাৰো আফ্ৰিকা মহাদেশৰ আটাইতকৈ উচ্চতম শৃংগ সেয়ে অপচনসমূহৰ ভিতৰত সি অপচনটো আমাৰ শুদ্ধ হ'ব এতিয়া আমি আফ্ৰিকা মহাদেশৰ বিষয়ে অন্য কেইটামান তথ্য জানি লওঁ সেয়া হৈছে এই মাউণ্ট কিলিমাঞ্জাৰো শৃংগটো যদি সুধে দেশৰ কথা তেতিয়া হ'ব তানজানিয়া দেশত অৱস্থিত নীল নদী পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদীখনৰ নামেই হৈছিল নীল নদী আৰু এই নীল নদীখন
এই আফ্ৰিকা মহাদেশতে অৱস্থিত কংগো নদী পৃথিৱীৰ ভিতৰত আটাইতকৈ গভীৰতম নদীখনৰ নাম হৈছে কংগো নদী আৰু এই কংগো নদীখনো এই আফ্ৰিকা মহাদেশতে অৱস্থিত ঠিক একেদৰে পৃথিৱীৰ আটাইতকৈ গৰম মৰুভূমিখনৰ নামো হৈছে সাহাৰা মৰুভূমি আৰু এই সাহাৰা মৰুভূমিও এই আফ্ৰিকা মহাদেশৰে এটা অংশ এতিয়া আমি যদি চাওঁ আফ্ৰিকা মহাদেশৰ যি তৃণভূমি আফ্ৰিকা মহাদেশৰ এই তৃণভূমিসমূহক সাধাৰণতে সাভানা বুলি কোৱা গতিকে সাভানাও এই আফ্ৰিকা মহাদেশৰে এটা পাৰ্ট নেক্সট প্ৰশ্ন আহিছো কুৱেশ্যন নম্বৰ 18 তলৰ কোন মহাদেশৰ আকৃতি এটা উভতা ত্ৰিভুজৰ দৰে অৰ্থাৎ ইনভাৰ্টেড ট্ৰায়াঙ্গলৰ কথা সুধিছে যদি আমি এই ধৰণৰ ত্ৰিভুজ উভতা ত্ৰিভুজৰ কথা কয় তেতিয়া সেই মহাদেশখনৰ নাম হ'ব অপচনসমূহৰ ভিতৰত ডি অৰ্থাৎ দক্ষিণ আমেৰিকাৰ যিটো সেট হেয়া হৈছে এটা উভতা ত্ৰিভুজৰ দৰে এতিয়া দক্ষিণ আমেৰিকাৰ বিষয়ে আমি কেইটামান কথা তথ্য জানিলো হেতে হৈছে দক্ষিণ আমেৰিকাত আটাইতকৈ দীঘল পৰ্বতমালা অৰ্থাৎ পৃথিৱীৰ আটাইতকৈ দীঘল পৰ্বতমালাৰ নাম হৈছে এণ্ডিছ পৰ্বতমালা আৰু এই এণ্ডিছ পৰ্বতমালা এই দক্ষিণ আমেৰিকাতে অৱস্থিত ঠিক একেদৰে ব্ৰাজিল বিশ্বৰ ভিতৰত পঞ্চমখন স্থানত থকা দেশ হৈছে ব্ৰাজিল এই ব্ৰাজিলো আমেৰিকা মহাদেশতে দক্ষিণ আমেৰিকাতে অৱস্থিত ঠিক একেদৰে আৰু এটা প্ৰশ্ন সুধিব পাৰে হেতু হৈছে পৃথিৱীৰ আটাইতকৈ উচ্চ স্থানত থকা হ্ৰদৰ নাম কি ডাঙৰ হ্ৰদৰ কথা কোৱা নাই পৃথিৱীৰ আটাইতকৈ উচ্চতম অৰ্থাৎ একেবাৰে উচ্চ স্থানত থকা হ্ৰদৰ কথা সুধিছে হেয়া হ'ব টিটিকাকা আৰু অন্য এটা কথা হেয়া হৈছে আমাজন নদী আমি সকলোৱে জানো যে পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম আমাজন আৰু এই আমাজন নদীখনো এই দক্ষিণ আমেৰিকাৰে এটা অংশ পৰৱৰ্তী প্ৰশ্ন আহিছো ভাৰতৰ তলৰ কোনটো দ্বীপত সক্ৰিয় আগ্নেয়গিৰি পোৱা যায় এক্টিভ ভলকেনৰ কথা সুধিছে এক্টিভ ভলকেনো পোৱা ভাৰতৰ একমাত্ৰ দ্বীপটোৰ নাম হৈছে বাৰেন দ্বীপ আৰু এই বাৰেন দ্বীপ আন্দামান আৰু নিকোবৰ দ্বীপত অৱস্থিত কুৱেশ্যন নম্বৰ 20 লোহিত সাগৰ আৰু ভূমধ্য সাগৰৰ সৈতে কিহে সংযোগ কৰিছে ৰেড সি আৰু মেডিটেৰিয়ান সি কোনে কানেক্ট কৰিছে সুধিছে এই অপচনসমূহৰ ভিতৰত বি অপচনটো শুদ্ধ হ'ব সুৱেজ খালে এই লোহিত সাগৰ আৰু ভূমধ্য সাগৰক সংযোগ কৰিছে কুৱেশ্যন নম্বৰ 21 আন্দামানক নিকোবৰৰ পৰা কিহে পৃথক কৰিছে আন্দামানক নিকোবৰৰ পৰা পৃথক কৰা চেনেলটোৰ নাম হৈছে 10 ডিগ্ৰী চেনেল আমাৰ তিনটা চেনেল ইম্পৰ্টেন্ট হয় হেয়া হৈছে 8 ডিগ্ৰী 9 ডিগ্ৰী আৰু 10 ডিগ্ৰী এটা 10 ডিগ্ৰী চেনেলে আন্দামান নিকোবৰক পৃথক কৰিছে আকৌ যদি আমি চাওঁ প্ৰশ্নটো 22 লক্ষদ্বীপ আৰু মিনিকয়ক কিহৰ দ্বাৰা পৃথক কৰা হৈছে যদি চাওঁ যে লক্ষদ্বীপ আৰু মিনিকয়ক পৃথক কৰা চেনেলটোৰ নাম হৈছে অপচনসমূহৰ ভিতৰত 9 ডিগ্ৰী চেনেল আৰু এই লক্ষদ্বীপ আৰু মিনিকয় ভাৰতৰে অংশ হয় যেটো লক্ষদ্বীপত 36 টা দ্বীপ আছে তাৰে এটা অংশ হৈছে মিনিকয় গতিকে লক্ষদ্বীপক মিনিকয়ৰ পৰা এই 9 ডিগ্ৰী চেনেলে পৃথক কৰিছে কুৱেশ্যন নম্বৰ 23 ভাৰত আৰু মালদ্বীপক কিহৰ দ্বাৰা পৃথক কৰিছে ভাৰত আৰু মালদ্বীপক পৃথক কৰা চেনেলটোৰ নাম হৈছে অপচনসমূহৰ ভিতৰত 8 ডিগ্ৰী চেনেল মই কথাটো দেখাই দিছো এয়া হৈছে আমাৰ লক্ষদ্বীপ তাৰ তলতে আছে ধৰি লওক মিনিকয় আৰু তাৰ তলত আছে মালদ্বীপ এতিয়া লক্ষদ্বীপ আৰু মিনিকয়ৰ মাজত আছে সাধাৰণতে 9 ডিগ্ৰী চেনেল আৰু মিনিকয়ৰ পৰা মালদ্বীপৰ মাজত আছে 8 ডিগ্ৰী চেনেল গতিকে এইকেইটা চেনেল যদি চাওঁ 8 ডিগ্ৰী চেনেলটো হৈছে ভাৰত আৰু মালদ্বীপৰ সীমাত আছে কেতিয়াবা প্ৰশ্নটো আমাক এই ধৰণৰ আহে যে মিনিকয় আৰু মালদ্বীপৰ মাজত থকা চেনেলটোৰ নাম কি বা মিনিকয় আৰু মালদ্বীপক কোনে পৃথক কৰিছে যাতে তেতিয়া কনফিউজ নহয় তেতিয়া একেটাই হ'ব 8 ডিগ্ৰী চেনেল আৰু এটা প্ৰশ্ন হ'ব পাৰে এই 8 ডিগ্ৰী চেনেলক মিনিকয় অৰ্থাৎ স্থানীয় নাম হৈছে মালিকু কাণ্ডু গতিকে কেতিয়াবা প্ৰশ্ন সুধিব যে তলৰ কোনটো চেনেলৰ নাম মালিকু কাণ্ডু বুলি জনা যায় বা লোকেল নাম এতিয়া আমাৰ 8 ডিগ্ৰী চেনেল হ'ব নেক্সট প্ৰশ্ন আহিছো কুৱেশ্যন নম্বৰ 24 কোনখন নদী হাতপুৰা আৰু বিন্ধ্যা পৰ্বতৰ মাজেৰে বৈ গৈছে হাতপুৰা আৰু বিন্ধ্যা পৰ্বতৰ মাজক ডিভাইড কৰা নদীখনৰ নাম হৈছে অপচনসমূহৰ ভিতৰত এই অপচনটো আমাৰ শুদ্ধ হ'ব নৰ্মদা নদী এতিয়া এই নৰ্মদা নদীখন হৈছে পশ্চিম দিশলৈ বৈ যোৱা আটাইতকৈ ডাঙৰ নৈ বা দীঘল নৈ বুলি ক'ব পাৰিম বা ডাঙৰ নৈ ক'ব পাৰো গতিকে পশ্চিম দিশলৈ বৈ যোৱা কেইখনমান নৈৰ ভিতৰত অন্যতম নৰ্মদা তাপ্তি লুনি সবৰমতী আৰু মাহি এই লুনি নৈখন কিন্তু ৰাজস্থানৰ আটাইতকৈ ডাঙৰ নৈ পৰৱৰ্তী প্ৰশ্নলৈ আহিছো কোনখন নদীক দক্ষিণ গংগা বুলি কোৱা হয় দক্ষিণ গংগা বুলিও সুধে কেতিয়াবা বৃদ্ধ গংগা বুলিও সুধিব পাৰে আৰু সেইখন হৈছে অপচনসমূহৰ ভিতৰত গোদাবৰী নৈ সাধাৰণতে দক্ষিণ গংগা বা বৃদ্ধ গংগা বুলি কোৱা হয়
কেতিয়াবা প্ৰশ্ন অন্য এক প্ৰকাৰৰ হ'ব পাৰে, সেয়া হৈছে ভাৰতৰ সৰ্ববৃহৎ উপদ্বীপীয় নদীখনৰ নাম কি? তৃতীয় হ'ব গোদাবৰী। গতিকে উপদ্বীপীয় মানে হৈছে পেনিনচুলাৰ ৰিভাৰ চিষ্টেম, সেয়া হ'ব গোদাবৰী। এইকেইটাই আছিলে আজিৰ জিঅ'গ্ৰাফীৰ ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰসমূহ। মই একেবাৰে যিবিলাক সহজ প্ৰশ্ন হয় সেইবিলাক অন্তৰ্ভুক্ত নাই কৰা, কাৰণ ভিডিঅ'টো এনেই দীঘল হৈ যাব। পৰৱৰ্তী সময়ত আপোনালোক সকলোকে এটা নতুন বিষয়ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো। ধন্যবাদ।